নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। আৰক্ষীৰ অভিযানত 10 কোটি টকাৰ বাৰ্মিজ চুপাৰী জব্দ। কৰিমগঞ্জৰ বদৰপুৰ এলেকাত অভিযান। বদৰপুৰ আৰক্ষী আৰু বিএছএফৰ যুটীয়া অভিযানত 10 কোটি টকাৰ বাৰ্মিজ চুপাৰী জব্দ। মিজোৰামৰ পৰা গুৱাহাটী অভিমুখে এখন ট্ৰাকৰ পৰা জব্দ। ট্ৰাকখনত আছিল 335 বস্তা বাৰ্মিজ চুপাৰী। পৰৱৰ্তী খবৰটো হৈছে চাপৰ থানাৰ অন্তৰ্গত বহলপুৰ নাটপাৰাত চাঞ্চল্যকৰ চুৰিকাণ্ড। সন্ধিয়া ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে তলা ভাঙি চলালে চাফাই অভিযান। লুটি নিলে 1.5 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লগতে নগদ প্ৰায় 60,000 টকা। পৰৱৰ্তী খবৰটি হৈছে 2023 ভাৰতৰ মুছলমানৰ জনসংখ্যা 19.7 কোটিৰ ঘৰ চুব। সাংসদত স্মৃতি ইৰাণীৰ এই তথ্য। পৰৱৰ্তী খবৰটি হৈছে কেৱল বিলাহীয়ে নহয়, যিবোৰ খাদ্য সামগ্ৰীৰ দাম বেছি সেইবোৰ নাখাবৰ বাবে ৰাজ্যক আহ্বান। উত্তৰ প্ৰদেশৰ মন্ত্ৰী প্ৰতিভা শুক্লাই আহ্বান কৰিছে যিবোৰ বস্তুৰ দাম বেছি নাখাবলৈ। পৰৱৰ্তী খবৰটো হৈছে মণিপুৰৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি অপৰাধীৰ মৃত্যুদণ্ড বিচাৰিলে গান্ধীবাদী আন্না হাজেৰাই।